আপোনাৰ আমুল কাপৰ পোনা লাগিব নেকি? যদি লাগে স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব পাৰে। কম দিনত বিক্ৰীৰ বাবে উপযোগী হৈ যায় এই মাছ। দ্ৰুত বৃদ্ধি পোৱা সাধাৰণ কাৰ্পতকৈ আন জাততকৈ 27% বেছি। যৌন পৰিপক্কতা পলমকৈ প্ৰায় এবছৰ লাভ কৰে। যোগান ধৰা খাদ্য গ্ৰহণ কৰে। খাদ্য বা আন প্ৰজাতিৰ সাধাৰণ কাৰ্পৰ দৰেই চৰ্বি কম হোৱাৰ বাবে পেটটো নলাকাৰ আকৃতিৰ আৰু আন জাতৰ সাধাৰণ কাৰ্পৰ তুলনাত সংকীৰ্ণ। এই মাছৰ পুষ্টিৰ গুণ উন্নত হয়। গৰম বা ঠাণ্ডা যিকোনো পৰিৱেশৰ লগত সহজে খাপ খাব পাৰে। উচ্চ প্ৰতিৰোধ ক্ষমতাৰ ৰোগৰ দ্বাৰা সহজে প্ৰভাৱিত নহয়। হয়, নগাঁও আৰু মৰিগাঁও জিলাবাসীৰ বাবে এটি ভাল খবৰ। এতিয়া আপুনি নগাঁৱতে পাব আমুৰ কাপৰ পোনা, লোকেল শিঙি মাছৰ পোনা, মাগুৰ মাছৰ পোনা। গুণগত শিঙি মাছৰ খেতি কৰি আপুনি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব। স্বাদ, পৰিপুষ্টি, বজাৰ দৰ চাহিদা আৰু গ্ৰহণযোগ্যতাৰ দিশৰ পৰা মাগুৰ আৰু শিঙি মাছ তুলনাবিহীন। অসমৰ জনসাধাৰণৰ অতিকৈ প্ৰিয় এই মাছ দুবিধ। শিঙি মাছ পালনৰ কোনো ছিজন নাই, যিকোনো সময়ত আপুনি পালন কৰিব পাৰিব। শিঙি মাছ পুহিলে মৰ্টেলিটিও কম হয়। অসমৰ যিকোনো জিলাৰ পৰা মাছৰ কাৰণে আপুনি অৰ্ডাৰ কৰিব পাৰিব। আপোনাৰ যদি 1 বিঘা মাটিৰ পুখুৰী আছে, 1 বিঘা পুখুৰীত আপুনি 10 কুইণ্টেলৰ ওপৰত শিঙি মাছ উৎপাদন কৰিব পাৰিব। 10 কুইণ্টেল শিঙি মাছৰ দাম প্ৰায় 5 লক্ষাধিক টকা। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এয়া চাওক আমুৰ কাপৰ পোনা। এয়া চাওক পিয়'ৰ আমুৰ কাপৰ পোনা। আপোনাৰ অসমৰ যিকোনো ঠাইৰ পৰা আপুনি মাছৰ কাৰণে অৰ্ডাৰ কৰিব পাৰে, ডেলিভাৰী পাই যাব। এয়া চাওক আমুৰ কাপ। 1 বছৰত 2 কেজি 2.5 কেজি ওজনৰ হৈ যায়। এয়া চাওক। আপুনি যদি মাছৰ কাৰণে অৰ্ডাৰ কৰে, আমি এনেকৈ অক্সিজেনত পেকেজিং কৰি ডেলিভাৰী দি দিওঁ। এয়া চাওক। স্ক্ৰীনত কণ্টেক্ট নম্বৰ দিয়া আছে, আপুনি নম্বৰটো ছেভ কৰি থওক। আপোনাৰ যেতিয়াই পোনা লাগে আমাৰ লগত যোগাযোগ কৰিব।